বেলেগ বন্ধুৰ লগত বহিব লাগে মধুবন নাৰ্চাৰীলৈ আহিবলৈ হ'লে হাজো নলবাৰী গুৱাহাটী যোৱা ৰোডৰ পৰা আৰিকুছি চকৰ পৰা ঠিক মিলন হাইস্কুলৰ পাছফালে অৰ্থাৎ উত্তৰ ফালেদি আহি মৰুৱা সত্ৰলৈ যোৱা নাইবা মৰুৱা বাৰগোপললৈ যোৱা ৰোডেৰে উত্তৰ ফালৰ ৰোডটোৰে আহিলে পথৰে আহিলে আপোনালোকে মধুবন নাৰ্চাৰী পাব। অৰ্থাৎ আৰিকুছি দুৰ্গা মন্দিৰৰ মানে নিচেই ওচৰতে মধুবন নাৰ্চাৰী। আজিৰ পৰা মানে সংস্থাপন হৈছে, অৰ্থাৎ আজি মানে প্ৰাৰম্ভিক এটা শুভাৰম্ভণি। আজিৰ পৰা আপোনালোকে এই মধুবন নাৰ্চাৰীলৈ আহিব। আৰিকুছি চকৰ পৰা যিটো মিলন হাইস্কুলৰ পাছফালে উত্তৰ ফালেদি সোমাই অহা মৰুৱা সত্ৰলৈ যোৱা ৰাস্তা অৰ্থাৎ বাৰগোপললৈ যোৱা ৰাস্তাইদি আহি দুৰ্গা মন্দিৰৰ মানে ঠিক নিচেই ওচৰতে মধুবন নাৰ্চাৰী পাব। ৰাজু মহন্তৰ ঘৰতে এই মধুবন নাৰ্চাৰী। আপোনালোকে বিভিন্ন ধৰণৰ মানে গছৰ পুলি, ফুলৰ পুলি, ফল, বিভিন্ন ধৰণৰ ঔষধি গছৰ পুলি ইয়াতে পাব। আপোনালোকে সুলভ মূল্যত লৈ যাব পাৰিব। এয়া ফ্ৰেণ্ডছ দেখিছে, ৰাজু মহন্তই আজি নিজৰ নাৰ্চাৰীখন মানে শুভাৰম্ভণি কৰিছে। কাৰণ প্ৰকৃতিক কেন্দ্ৰ কৰিয়ে প্ৰকৃতিক বচাবলৈ বিভিন্ন ধৰণৰ গছৰ পুলি তেখেতে
মানে অলৰেডি 20 ইঞ্চি পুলি তৈয়াৰ কৰিছে। বিভিন্ন ব্যক্তিক শুভাকাংক্ষীক কৃষকক দিব, সুলভ মূল্যত দিব। আপোনালোকে আহিব। এয়া ৰাজু মহন্তৰ এয়া বাসভৱন। এইটো ওচৰতে জলাশয়ৰ কাষতে এখেতৰ নাৰ্চাৰীখন আছে। চাওক ফ্ৰেণ্ডছ, এইটো গেট, এখেতৰ মূল গেট। এনেকৈ আহিব। যদি আপোনালোকে মৰা উৎসৱৰ ফালৰ পৰা আহে এনেকৈ আহিব পাৰে, বা বাৰাগোপালৰ থানৰ পৰা যদি আহে এনেকৈ আহিব পাৰে, আৰু যদি আৰিকুছিৰ চকৰ পৰা আহে এনেকৈ আহি এইটোৱে হ'ল মানে আৰিকুছি দুৰ্গা মন্দিৰৰ বেকফালে নিচে ওচৰতে ৰাস্তাটোৰ কাষতে এই ৰাজু মহন্তৰ বাসভৱন। ইয়াতে মধুবন নাৰ্চাৰী অৱস্থিত। আপোনালোকে সুলভ মূল্যত বিভিন্ন ধৰণৰ গছৰ পুলি, ফল ফকাৰৰ পুলি, ঔষধি গছৰ পুলি ইয়াতে এখেতে অলৰেডি ৰেডি কৰিছে। আপোনালোকৰ প্ৰয়োজন মতে আপোনালোকে আহিব। বেলৰ পুলি, বকুলৰ পুলি, শিলিকাৰ পুলি, আমলখিৰ পুলি, মহানিম গছৰ পুলি এখেতে অলৰেডি সংগ্ৰহ কৰি এখেতে মানে ইয়াতে সংৰক্ষিত কৰিছে। আপোনালোকৰ সুলভ মূল্যত লৈ যাব। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া হ'ল মধুবন নাৰ্চাৰী। এইটো এখেতৰ বাসভৱন। ইয়াতে মানে জলাশয়ৰ নিচেই বা জলাশয়ৰ পাৰতে মানে এখেতৰ যিখন নাৰ্চাৰী অৱস্থিত, ইয়ালৈ আহি আপোনালোকে লৈ যাব। এয়া মোৰ প্ৰতিজন শুভাকাংক্ষীলৈ আৰু কৃষক বন্ধুলৈ আৰু বৃক্ষ ৰোপণ কৰা ব্যক্তিলৈ আৰু প্ৰকৃতিপ্ৰেমী যিটো নেচাৰেলভাৱে মানে থাকিবলৈ বিচৰা মানে ব্যক্তি, অৰ্থাৎ গছ ৰোপণ কৰিলেহে মানে আমি অক্সিজেন পাম। সেই অক্সিজেনে আমাক জীয়াই ৰাখিব। আমাৰ কথাত আছে যে এজোপা কাটিলে ছজোপা ৰুবা, তাৰ নাতি পুতিকো ভাল কৰিবা। এয়া ফ্ৰেণ্ডছ, যে আমি আজি নাৰ্চাৰীখন ইয়াতে এষ্টাব্লিছ কৰাৰ কাৰণ হৈছে কি, যে আমাৰ অসমত বা বিশেষকৈ পৃথিৱীত গছ গছনিৰ পৰিমাণ নোহোৱা হৈ গৈছে। তাক লক্ষ্য কৰি ৰাজু মহন্ত ডাঙৰীয়াই এখন সেই মানে বিশ্বৰ যিটো পৰিৱেশ ৰক্ষাৰ কাৰণে এখন নাৰ্চাৰী কৰিছে, যাতে বিভিন্ন ব্যক্তিয়ে মানে বা বিভিন্ন কৃষকে বা বিভিন্ন মানে বৃক্ষপ্ৰেমী ৰাইজে গছ ৰোপণ কৰিব পাৰে, বা এখেতৰ পৰা সুলভ মূল্যত নি বিভিন্ন ৰাজহুৱা স্থানত ৰুব পাৰে। এয়া সেই লক্ষ্যৰে ৰাজু মহন্ত ডাঙৰীয়াই এখন নাৰ্চাৰী আজিৰ পৰা শুভ উদ্বোধনী কৰিছে। আপোনালোকে আহিব সুলভ মূল্যত ইয়াৰ পৰা, অৰ্থাৎ মধুবন নাৰ্চাৰীৰ পৰা গছৰ পুলি আপোনালোকে লৈ যাব। ধন্যবাদ থাকিল। এয়া ফ্ৰেণ্ডছ, মধুবন নাৰ্চাৰীৰ বিভিন্ন স্তৰৰ বিভিন্ন ধৰণৰ মানে পৰিৱেশ। এখেতৰ নাৰ্চাৰীত যিটো অপৰাজিতা, নীলা অপৰাজিতা ফুল সংৰক্ষণ হৈ আছে, আপোনালোকে আহি ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব সুলভ মূল্যত। কৰবী যিটো ফুল এখেতৰ নাৰ্চাৰীত আছে, আৰু বিভিন্ন ধৰণৰ মানে যিটো আপোনাৰ সাগৰীয় যিটো জলজ উদ্ভিদৰ এটা নমুনা ইয়াতে এখেতে ৰোপণ কৰি সংৰক্ষণ কৰি ৰাখিছে। এইটো মোমাই তামোল, এইটো কাঠাণ্ডা ফুল বগা হোৱাইট, এডাল শেৱালি ফুল, নাৰ্জী ফুল অলৰেডি এখেতে সংৰক্ষণ কৰিছে। এইটো হালধীয়া ফুল ইয়াতে আছে। চাওক ফ্ৰেণ্ডছ, বিভিন্ন ধৰণৰ বিভিন্ন ৰকমৰ ইয়াতে এখেতৰ নাৰ্চাৰীত অলৰেডি সংৰক্ষণ কৰি থৈছে। আপোনালোকক সুলভ মূল্যত দিব। এইটো মহন্ত, এইটো কি ফুল আছিলে? এইটো মানে এইটো নামটো মানে ঠিক এটা মানে হেৰি ফুলৰ দলে আৰু এইটো নহয়, ঠিক ৰেড হোৱাইট ফ্লাৱাৰ।
এইটো গোপাল, এইটো কি গধূলি গোপাল নেকি? গধূলি গোপাল, এই গধূলি গোপাল হালধীয়া, ইয়েলো, গধূলি গোপাল ৰেড, একদম নাৰ্চাৰীত অলৰেডি সংৰক্ষণ। এইটো মানি প্লেণ্ট নেকি? মানি প্লেণ্ট। এইটো 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 আপোনাৰ হেৰি আছিল নেকি? নাইট নাইট কুইন নহয়, এইটো আপোনাৰ হেৰি আছিলে স্বৰ্গৰ, এইটো মানে পাৰিজাত আছিলে, পাৰিজাত ফুল। এইটো গোলাপ, মানে এইটো এইটো কি বুলি কৈছে? এইটো জেতুকাও পুলি, জেতুকাৰ মানে কলম তেখেতে আপোনালোকক দিয়াৰ কাৰণে সংৰক্ষণ কৰিছে, সুলভ মূল্যত দিব আহিব। আৰু এখেতে এইটো বিভিন্ন ধৰণৰ চন্দন, এইটো বেলৰ পুলি, ঔষধি গছ এইবিলাক, শেৱালি ফুল, অমৰা, ভমৰা, শিলিকা, এইটো কি পুলি আছিলে মন্ত? কৰবী ফুল নে? শিলিকা আৰু নিম অলৰেডি ৰেডি কৰিছে, নিমৰ পুলি মহানিম, যিডাল গছে 24 ঘণ্টা আমাক অহৰহ অক্সিজেন যোগান ধৰি আমাক জীয়াই ৰখাত সহায় কৰে। বাবু 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 এইপিনে এইপিনে বা মহন্তৰ বাগিচাত অলৰেডি কালেকশ্যন হৈ আছে বিভিন্ন পৰ্যায়ৰ, বিভিন্ন স্তৰৰ, বিভিন্ন ধৰণৰ গছৰ পুলি। আপোনালোকে সুলভ মূল্যত ইয়াৰ পৰা লৈ যাব। এইটো মহন্ত, এইটো 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 ভমৰা, 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 এইটো আপোনাৰ চন্দন না? চন্দন। এইটো মধুৰিআম, এইটো মানে তেজপাত, তেজপাত আৰু গোন্ধপাত, মছলা আৰু মছলাযুক্ত মানে গছৰ পুলি। আৰু এইটো আছিলে আপোনাৰ গামেৰি পুলি, এইবিলাক নাই? গামেৰি গছৰ পুলি, কাঠ, যিটো মূল্যৱান কাঠ, পুলি অলৰেডি ৰেডি কৰিছে। জেতুকা আপোনালোকৰ কাৰণে অলৰেডি ৰেডি কৰিছে, লৈ যাব সুলভ মূল্যত। ফ্ৰেণ্ড চাওক, এয়া মহানিম গছ গুটি ইয়াতে মানে পুলি অলৰেডি গজাইছে। বিভিন্ন মানে ধৰণৰ গোলাপ ফুল অলৰেডি তেখেতে ৰেডি কৰিছে। আহিব আপোনালোকে, এখেতৰ জলাশয়ৰ চাৰিওটাবাৰত মানে অলৰেডি বিভিন্ন গছৰ পুলি এখেতে থৈ দিছে, আপোনালোকক দিব সুলভ মূল্যত। এই মধুবন নাৰ্চাৰীলৈ আহিব, এখেতৰ পৰা যি ধৰণৰ গছৰ পুলি লাগে আপোনালোকে লৈ যায়, আপোনালোকৰ বাগিচা সৌন্দৰ্য কৰিব, প্ৰকৃতি মানে ভাল কৰিব, প্ৰকৃতি গছ গছনি আপোনালোকে ৰোপণ কৰাৰ কাৰণে এই নাৰ্চাৰীৰ পৰা সহায় পাব। এয়া মোৰ প্ৰতিজন মানে এইটো প্ৰকৃতিপ্ৰেমীলৈ, অৰ্থাৎ গছ ৰোপণ কৰা ব্যক্তিলৈ মানে আহ্বান থাকিল। আহিব মধুবন নাৰ্চাৰীলৈ, আহিব আমাৰ মৰৱা সত্ৰ মহন্ত চুবুৰী ৰাজু মহন্তৰ ঘৰৰ পৰা, মধুবন অৰ্থাৎ মধুবন নাৰ্চাৰীৰ পৰা বিভিন্ন পৰ্যায়ৰ, বিভিন্ন ধৰণৰ, বিভিন্ন প্ৰকাৰৰ গছৰ পুলি আপোনালোকে সুলভ মূল্যত লৈ যাব আৰু প্ৰকৃতি ঠিক বিশুদ্ধ কৰি ৰাখিবলৈ আপোনালোকৰ ঠাইত বা বাগিচাত বা ৰাজহুৱা স্থানত ইয়াৰ পৰা গছৰ পুলি সুলভ মূল্যত লৈ যাই ৰোপণ কৰিব। এয়া মোৰ প্ৰতিজন মানে প্ৰকৃতিপ্ৰেমী, কৃষক, শুভাকাংক্ষী আৰু বিভিন্ন শুভাকাংক্ষীলৈ এয়া মোৰ আহ্বান থাকিল যে মৰৱা মহন্ত চুবুৰী অৰ্থাৎ মৰৱা সত্ৰ যিটো ৰাজু মহন্তৰ ঘৰৰ পৰা আপোনালোকে অৰ্থাৎ মধুবন নাৰ্চাৰীৰ পৰা বিভিন্ন পৰ্যায়ৰ, বিভিন্ন ধৰণৰ গছৰ পুলি ৰোপণ কৰি আপোনালোকৰ বাগিচা, আপোনালোকৰ প্ৰকৃতি, আপোনালোকৰ বিভিন্ন ধৰণৰ খেতিপথাৰ সেউজীয়া কৰিবলৈ মধুবন নাৰ্চাৰীলৈ আহিব আৰু বিভিন্ন প্ৰকাৰৰ, বিভিন্ন ধৰণৰ আপোনালোকৰ ইচ্ছামতে সুলভ মূল্যত এই মধুবন নাৰ্চাৰীৰ পৰা বিভিন্ন ধৰণৰ গছৰ পুলি
লৈ যাই ৰোপণ কৰিব। এয়া মোৰ প্ৰতিজন শুভাকাংক্ষীলৈ, কৃষক বন্ধুলৈ আৰু প্ৰকৃতি প্ৰেমীলৈ এয়া মোৰ বিশেষ অনুৰোধ থাকিল। ধন্যবাদ ফ্ৰেণ্ডছ।